এফালৰখিনি এইখিনি ক'বা আনিছ তই জয়দুপ তোমাৰ বান্ধৱীয়ে আয়োজন কৰি মানে হেৰি কৰি দিছে জয়দুপ আৰুতো বাকী ক'বা আনিছোঁ 2 জেগাৰ পৰা আনিছোঁ কি আছিলে মেধিচুক আৰু মানে কঠীয়াখিনি তুলিবলৈ বিৰাট লিকটীয়া আছিলে মাটিখিনি মানে সেইকাৰণে লিকটীয়া গাঁও নতুন নামেৰে নামাকৰণ কৰা হৈছে আৰু এইফালে কঠীয়া নমাই থকা হৈছে আৰু হয় বিয়ৈ হালিয়া মানে লগৰ এগৰাকী লগ হৈ কি হ'ল প্ৰণাম গাইছ কেলে মানুহ বেহুচ হৈ যাব এনেকে কথা নকবি আকৌ কামৰ মাজতে আমাৰ ধেমালি চলি থাকে দেই ৰাইজ এইফালে আমাৰ জলহস্তি এইটো আমাৰ গাঁৱৰ জলহস্তি কি ঐ জলহস্তি নামটো বেয়া নি ক ইমান ভাল ভালহে চবতকে বেছি আজি কঠীয়া তুলিছে মমিন দাই জলহস্তি নে ই তুলিবই নোৱাৰিলে হয় নাই ক মোৰ পোৱালি ভাল থাকিলে মই কম দেই পোৱালি মানে কি জ্বৰ হয় মানে ফিট হৈ যায় ফিট মাৰি দিয়ে গ'লে 4টা বজাত গাড়ীয়ে পাবহি মই এতিয়া গ'লে কণ্ডিশ্যনটো গম পাম তোমালে ফোন কৰিম যদি এতিয়াও 4-5 মিনিট তুলিব পাৰিলে নহয় এইডোখৰ পাইছে নাছিলে দিনত তোলা হ'ল আৰু এতিয়া ৰাতিও তুলি থকা হৈছে এতিয়া এইফালে আমাৰ বাইদেৱে তুলি আছে এইখিনি জহা কঠীয়া মই তুলিবলৈ আৰম্ভ কৰিম আৰু এইফালে এইখিনি হ'ল বৰা কঠীয়া দেখিছেনে বৰা কঠীয়াখিনি ওখ বহুত ওখ দ মাটিত ৰুব পাৰিব আৰু বৰা জহা এইকেইবিধ কঠীয়া শেহতীয়াকৈ ৰোৱা কঠীয়াই হয় শেহতীয়াকৈ ৰুব পাৰি ৰুলেও হয় কঠীয়া মাৰি আছো পোহৰ দি এইফালে আমাৰ টৰ্চ খোৱা মানুহ এতিয়া সময় কিমান হৈছে 7টা বাজি গ'ল নেকি মানে 8টা বাজিব হ'ল টিপচোন কোনটো ছাইডটো এই জিয়া ৱাও ধুনীয়া ছোৱালীজনী দেখিছোঁ দেখোন সময় দেখাবলৈ যাওঁতে ধুনীয়া ছোৱালীজনী দেখিলোঁ 8টালৈ 6 মিনিট আছে 6 মিনিট আছে এইফালে আমাৰ বাইদেৱে কঠীয়া তুলি আছে আপোনালোকক দেখাই দিওঁ বুলি ভাবিলোঁ আমি কাইলৈ পুৱাই শিৱসাগৰলৈ যাম আৰু ইয়াতে চিনাজুকো আছে আৰু মই সঁচাকৈ আছে বাইকত লাগিলে কালি আৰু ইয়াত বহুত মহ আছে দেখাইছোঁৱে মানুহৰ ভিডিঅ' যোগেদি সাংঘাতিক মহ আছে ইয়াত মানে ইয়াত ধৰি লওক মানুহৰ ঘৰ নাই নিজান জেগা ন ইয়াত মানে মহকেইটাই খাব নাপায় যে মানুহ দেখিলে একদম এনেকৈ ধৰিয়েগৈ নবাই খকুৱাকেইটাই খাব নোপোৱা আৰু চাবি আকৌ দেই কালি নিচিনা চিনাজুকটো লাগিব আমাৰ বায়ে চিনাজুকলৈ ভয় কৰে অকণমান মই ভয় নকৰিলেও মোৰ ঘিণ লাগে চিনাজুক মানে জোকলৈ ঘিণেই লাগে মোৰ কিবা কেটেপ গৈ থাকে যে বগাই লৈ আৰু সেয়াই কিমানখিনি পাৰিছোঁ নোৱাৰিছোঁ নোৱাৰোঁ নাজানো কিমান সময়ত কাইলৈ আমি শিৱসাগৰত উপস্থিত হ'ব পাৰিম সেইটো আমি নাজানো হয়নে কিন্তু খুব সোনকালে ওলাই যাবলৈ আমি চেষ্টা কৰিম বাৰ ফোন আহিছে নেকি দেখা দিম অলপ তুলি থাকিব এইফালে তুলি থকা হৈছে যাবই নোৱাৰি কঠীয়া তোলা পাছফালে নাযাবি মাটি গোটেই চকুৱে টকুৱে মই এইফালে আমাৰ এতিয়া লাইট ধৰি আছে এইফালে আমাৰ বাইদেৱে কথা পাতি আছে কোনোবাই ফোন কৰিছে কঠীয়া কথাক লৈ সেয়াই আপোনালোকৰ সকলোৰে সহায় সহযোগিতাত আপোনালোকৰ আশীৰ্বাদত পদক্ষেপটো
যাতে আমি সফল হওঁ এই পদক্ষেপত, যাতে গৈ যাতে ৰাইজক, শিৱসাগৰৰ ৰাইজক যাতে আমি কঠীয়াখিনি নি দি অলপ সময় হ'লেও আমি যাতে ৰুই থৈ আহিব পাৰোঁ। আশীৰ্বাদ কৰিব। যথেষ্টখিনি সহায় সহযোগিতা পাইছোঁ আপোনালোকৰ পৰা, ভালো লাগিছে। আৰু লগে ভাগে কিবা এটা কাম কৰিলে ভাল লাগে। আৰু আমি পূৰা হাঁহি ধেমালিৰে ফূৰ্তি কৰি একদম মানে এনেকৈ কামবিলাক কৰোঁ সদায়। এইফালে দেখিছেনে? খালি জোক লাগে আকৌ দেই দাদা, কালি জোক লাগিলে। এখন মেধি চুক, দিনত মেধি চুকত তোলা হ'ল আৰু এতিয়া ৰাতি ইয়াত তুলি থকা হৈছে। আমাৰ হৈ এইখিনি কঠীয়া, এয়া বৰা আৰু এইফালে এইখিনি জহা।